ডিফু সাৰ্কিট হাউচত ব্যৱসায়ীসকলৰ সৈতে অসম চৰকাৰৰ কৰ বিভাগৰ জিএছটি সন্দৰ্ভত বৈঠক নীলিপ বিজেপি মণ্ডল কমিটিৰ দ্বাৰা কাৰ্বি পৰিষদৰ চিএম ৰংহাঙক সম্বৰ্ধনা খেৰণীৰ ৰংহাংটুই থাৰৱে হিদিৰ শোচনীয় পথ ৰাইজ দুৰ্ভোগ নমস্কাৰ মই সঞ্চয়িতা তেৰণপিয়ে কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছো আজি দিনটোৰ প্ৰধান বাতৰি সমূহ এতিয়া বিতং বাতৰি ব্যৱসায়ীসকলৰ সৈতে অসম চৰকাৰৰ কৰ বিভাগৰ জিএছটি সন্দৰ্ভত ডিফু সাৰ্কিট হাউচত অনুষ্ঠিত হয় বিশেষ এখন বৈঠক সমগ্ৰ ভাৰতবৰ্ষৰ লগতে উত্তৰ পূৰ্বাঞ্চলত জিএছটি অৰ্থাৎ সামগ্ৰী আৰু সেৱা কৰ প্ৰৱেশ কৰাৰ লগে লগে ব্যৱসায়ীসকলে কি সুবিধা বা অসুবিধাসমূহ সন্মুখীন হ'বলগীয়া হ'ব বা হৈ আছে ইয়াৰে ওপৰত বিশেষ জ্ঞান দিয়াৰ লগতে আলোচনা বিলোচনা দাঙি ধৰাৰ উদ্দেশ্যতে অনুষ্ঠিত হয় এই বিশেষ বৈঠক কাৰ্বি সাহিত্য পৰিষদৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন সচিব সাজাদ জামান হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত বিশেষ বৈঠকত সামগ্ৰী আৰু সেৱা কৰৰ সন্দৰ্ভত আলোচনা বিলোচনা হয় অসম চৰকাৰৰ কৰ বিভাগৰ উদ্যোগত অনুষ্ঠিত সভাত জিলা উপায়ুক্ত আদিল খান কৰ উপ অধীক্ষক মেৰী মঞ্জিৰ ইংটিপি কৰ অধীক্ষক দলেশ্বৰ পেবু প্ৰমুখ বিশিষ্ট ব্যক্তি তথা উচ্চ পদস্থ বিষয়াসকলে বৈঠকত উপস্থিত থাকি সামগ্ৰী আৰু সেৱা কৰসমূহৰ বৈশিষ্ট্য আৰু চৰকাৰৰ দ্বাৰা ইয়াৰ প্ৰয়োগৰ সম্বন্ধে ব্যৱসায়ীসকলক সম্যক ধাৰণা প্ৰদান কৰিবলৈ প্ৰচেষ্টা কৰে বিষয়ববীয়াসকলে এই সম্পৰ্কে আমি চেম্বাৰ অফ কমাৰ্চ আৰু বিভিন্ন এছ'চিয়েশ্যনৰ লগত আজি আলোচনা কৰিলোঁ জিএছটি যিখিনি সমস্যা আছে সেইখিনি সমস্যা তেখেতসকলৰ এই সমস্যা তেখেতসকলে পোষ্ট জিএছটি ফেচ কৰিছে তেখেতসকলৰ লগত আমি জানিব পাৰিলোঁ তেখেতসকলে যিখিনি সমস্যাৰ কথা কৈছে আমি নোট কৰিছোঁ আমি চৰকাৰক অৱগত কৰিম বুকাজান বিধানসভাৰ অন্তৰ্গত নীলিপ পৰিষদীয় সমষ্টিৰ বিজেপি মণ্ডল কমিটিয়ে 4 আগষ্টৰ পৰা 10:30 বজাত পৰিষদৰ চিএম তুলিৰাম ৰংহাঙৰ বাসভৱনত গৈ জনাই সম্বৰ্ধনা নীলিপ সমষ্টিৰ পৰা এইবাৰ প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় দলে বিজয়ৰ মুখ দেখিবলৈ সক্ষম হৈছে বুলি নীলিপবাসীয়ে মত প্ৰকাশ কৰাৰ লগতে চিএম ৰংহাঙৰ বিগত সময়বোৰত ভাল শাসন চলোৱাৰ বাবেহে পুনৰ দ্বিতীয়বাৰৰ বাবে চিএম পদত অধিষ্ঠিত হ'বলৈ সক্ষম হোৱা বুলি মত ব্যক্ত কৰে কাৰ্বি আংলঙৰ 26টা পৰিষদীয় সমষ্টিৰ ভিতৰত আটাইতকৈ পিছপৰা নীলিপ সমষ্টিত চিএম ৰংহাঙৰ প্ৰচেষ্টাৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে পৰীক্ষা কেন্দ্ৰীয় নীলিপবাসীয়ে লাভ কৰে এনেদৰে অনাগত দিনবোৰতো জিলাখনৰ আন সমষ্টিৰ লগতে উন্নয়নৰ দিশবোৰ আগুৱাই নিয়াৰ ক্ষেত্ৰত সমদৃষ্টি দিয়াৰ কামনা কৰিছে নীলিপবাসী ৰাইজে চিএম তুলিৰাম ছাৰ আফানসি চুনিংৰি লাপেন চৰু পাজিৰলো লাপেন আলাংলিয়া লিডাৰশিপ Kidobom unahut militum phongnia phong dak lasansi nilipen MSc ka elegdun long lapan kachito din long basining arong lo lapan choro lo lapan dak alangli leadership ASEAN sip kidobom unahusi nilip jog sitame lo charli of ham to see ladak metric center pen chenglok isi sewar sai pipono lata pen labang so pen jo militum ka tuning ri lapan militum lata to pare isi holistic development aphan militum aphan langlang ponpo lapan militum aphan idin so begi posin militum ning thelo উল্লেখ্য চিএম ৰংহাঙক সম্বৰ্ধনা জনাবলৈ যোৱা দলটোৰ ভিতৰত নীলিপ বিজেপি মণ্ডল কমিটিৰ সভাপতি প্ৰদীপ ফাংচো সাধাৰণ সম্পাদক ভূষণ ৰংফাৰ প্ৰমুখ মহিলা মৰ্চা ৰেংমা আৰু শ্যামতাই প্ৰতিনিধি দলে লগ দিয়ে চিএমক সাক্ষাৎ কৰাৰ সমূহ প্ৰতিনিধি দলটোৱে বৃহত্তৰ নীলিপ এলেকাৰ উন্নয়নৰ স্বাৰ্থত নীলিপ সমষ্টিৰ সদস্যক পবিত্ৰ ৰংপিক কাৰ্যবাহী সদস্যৰ ভিতৰত নতুনকৈ অন্তৰ্ভুক্ত কৰাৰ বাবে অনুৰোধ জনাই চিএম ৰংহাঙক কেমেৰা পাৰ্চন ষ্টেফান টেৰণৰ সৈতে ৰাতেশ ৰংফাৰৰ ৰিপৰ্ট কাট নিউজ
খেৰনিৰ ৰংকাংটো হৈ ঠাৰৱে হিদিলৈ যোৱা পথৰ শোচনীয় অৱস্থাৰ বাবে সুদীৰ্ঘ দিনৰ পৰা যাতায়াতৰ ক্ষেত্ৰত চৰম দুৰ্ভোগত ভুগি আহিছে স্থানীয় ৰাইজ বিশেষকৈ বাৰিষা বতৰ হলে কেইবাদিন নেৰানেপেৰা বৰষুণত পথটো হৈ পৰে যাতায়াতৰ বাবে চূড়ান্ত অনুপযোগী খোজকাঢ়ি যোৱা পথিকৰ বাবে চৰম দুৰ্ভোগ আছে এই পথৰে গাড়ীৰে গলেও ঠাই ঠাই পথৰ বুকাৰ গভীৰতাত লাগি ধৰে হাহাকাৰ কৰিবলগীয়া অৱস্থাত পৰে গাড়ীৰ আৰোহী তথা চালক হয় বাৰিষাৰ দিনবোৰত এই অঞ্চলত এনে দৃশ্য অথবা ঘটনা নিতৌ দেখিবলৈ পাব যদিহে কোনোৱে এই পথৰে সঘনে আহযা কৰে পশ্চিম কাৰ্বি আংলঙৰ খেৰনি বৃহত্তৰ এলেকাৰ ভিতৰত চহৰ এলেকাতে পৰে এই ঠাইডোখৰ কিন্তু এনে চহৰ লগা ঠাইতে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা হাট বজাৰ বিদ্যুতৰ ব্যৱস্থাকে ধৰি যাতায়াতৰ বাবে বাট পথৰ ব্যৱস্থা এই গতি হলে দুৰ্গম পাহাৰীয়া এলেকাসমূহৰ অৱস্থা কেনেকুৱা হ'ব পাৰে তাক নিশ্চয় বহলাই কোৱাৰ প্ৰয়োজন নাই এই সমূহ অৱস্থা দূৰ কৰিবৰ বাবে ৰাজ্যৰ নিৰ্বাচিত জনপ্ৰতিনিধি তথা কাৰ্বি পৰিষদৰ সদস্য পৱন কুমাৰৰ তৰফৰ পৰা শীঘ্ৰে বিহিত ব্যৱস্থা লোৱাৰ কামনা কৰিছে স্থানীয় ৰাইজে খেৰনিৰ পৰা বীৰেন সিং ইংহিৰ ৰিপৰ্ট কাট নিউজ পৰৱৰ্তী অংশৰ যোৱাৰ আগত লৈছো ক্ষন্তেক বাণিজ্যিক বিৰতি Assam Professional Academy. Admission going on in Assam Professional Academy for the session 2017. Civil Engineering and Automobile Engineering. BBA, BCA, MSW, Hardware and Software. BA, MA in Physical Education. BSc, MSc in Environmental Science. BA in NGO Management and LLM. Assam Professional Academy, Bora Service Quality 7. Phone number 9508-207595 or you can also contact in 9854236557. Cut News Channel again penangi tungkhanang wan tila Astro the Talent Show. The artist Karbi traditional attire and its innovation. Jong silang litung labangso asyo long interested lote ladak screen long kipi number long nang litung humri ignon. Aturkimi outlet opposite LDRB Difu Karbi Anglong Assam. 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items.
Landfill, Ishan Motors, Ward number 2 near CCI Limited, Dimapur Road, NH 39. Chandrapur, Bogasan 782480, District, Karbi Anglong, Assam. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। Kanj, Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason salam pontanglo. Lasinang litum Arniwang kenang sot kecho ason la penthesire alang hithi kulat along longpon ikji. Kang sirtang kijun alang, tharwe alang, theso alang, kecho ajam thu, tharmit adu, thelua kreng, chitronola, ukthor pen chenglok ongdung Hemalong akenang sot hormu longpon ikji. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ। স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে। কেনে আছে কাৰ্বি আংলঙৰ বন বিভাগ? সমগ্ৰ কাৰ্বি আংলঙৰ বন বিভাগটো এক প্ৰকাৰ যে নিৰন্তৰণ বাহিৰত। কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ বিয়োগম বন বিভাগটোত পৰিষদ কৃতপক্ষৰ উদাসীনতাৰ সুযোগ লৈ নিতৌ কৰবাত নহয় কৰবাত অবৈধ কাৰ্যকলাপ চলি আছে। বনাঞ্চলৰ সুৰক্ষাৰ বাবে দুষ্ট চক্ৰৰ দ্বাৰা অবৈধ কাৰ্যকলাপৰ সময়সূচীত প্ৰতিৰোধৰ বাবে অধিক বন সুৰক্ষা কৰ্মীৰ প্ৰয়োজন নেকি বুলি একাংশ সচেতন মহলৰ মাজত চৰ্চিত হৈছে। ইষ্টাৰ্ণ ডিভিজন বুকাজন ৰেঞ্জৰ অধীনত খটখটিৰ গৌতম বস্তিত বৃহস্পতিবাৰে বিয়লি জব্দ কৰে এখন অবৈধ বালিৰ ট্ৰাক। বিগত কেইবাটাও দিনৰে পৰাই সেইখিনি অঞ্চলত অবৈধভাৱে বালি খনন কৰি ট্ৰাকে নি থকাৰ বাতৰিৰ ভিত্তিত বন সুৰক্ষা কাৰ্যালয়ৰ ফৰেষ্টাৰ ৰেণুকা টেৰাংপিৰ নেতৃত্বত বন কৰ্মীৰ এটা দলে অভিযান চলায়। অভিযানত BR17 G3167 নম্বৰৰ অবৈধ বালি ভৰ্তি ট্ৰাক জব্দ কৰে বন বিভাগৰ কৰ্মীসকলে। ফৰেষ্টাৰ ৰেণুকা টেৰাংপিয়ে জানিবলৈ দিয়া মতে অপাৰমিট নথকাকৈয়ে উক্ত নম্বৰৰ ট্ৰাকখনৰে বালি কঢ়িয়াই আছিল। জব্দকৃত অবৈধ বালি ভৰ্তি ট্ৰাকখন সম্প্ৰতি বুকাজান ফৰেষ্ট ৰেঞ্জ কাৰ্যালয়ৰ সন্মুখত থৈ দিছে। বুকাজানৰ পৰা আনন্দ টেৰাং, কাট নিউজ। কাৰ্বি আংলং জিলাৰ শিক্ষা ব্যৱস্থাৰ চৰম উন্নতিৰ শেহতীয়া নমুনা। বালিপথাৰত থংনকবে হাইস্কুলৰ ছাত্ৰ ছাত্ৰীৰ হোষ্টেল আৰু ষ্টাফ কোৱাৰ্টাৰ নিৰ্মাণ কৰা আজি ভালে কেইবছৰ হ'ল, যদিও অদ্যাপি পৰি আছে অৰ্ধনিৰ্মিত অৱস্থাতে।
বুকাজান মহকুমাৰ অন্তৰ্গত ভালেকেইখন উত্তম স্কুলৰ ভিতৰত বালিপথাৰত থকা থংনগবে ইংলিছ মিডিয়াম হাই স্কুলখন যথেষ্ট সুনাম আছে। যোৱা 15 বছৰ আগতে থংনগবে হাই স্কুলত পঢ়া ছাত্ৰ-ছাত্ৰীৰ বাবে সুবিধা হোৱাকৈ এখন হোষ্টেল আৰু শিক্ষকসকলৰ বাবে ষ্টাফ কোৱাৰ্টাৰ নিৰ্মাণ আৰম্ভ কৰিছিল। কিন্তু সেই সময়ৰ নিৰ্মাণ কাৰ্য আজি পৰ্যন্ত হৈ উঠা নাই। পৰি আছে নিৰ্মাণ সম্পূৰ্ণ নকৰাকৈয়ে। অনাগত দিনবোৰত উঠি অহা ল'ৰা ছোৱালীৰ শিক্ষা জীৱনৰ স্বাৰ্থত অৰ্ধ সমাপ্তি অৱস্থাৰ 15 বছৰ ধৰি এইদৰে পেলাই থোৱা কামখিনি বৰ্তমান পৰিষদৰ নৱগঠিত বিজেপি চৰকাৰে নিৰ্মাণ সম্পূৰ্ণ কৰি দিবলৈ অনুৰোধ কৰে স্থানীয় ৰাইজে। isi English medium school do thongnogbe English high school pulo labangso thongnogbe English high school aphan kidamtang ningkan krip pho aprang ada hostel apen teacher staff quarter pulo so panong si labdak pinangan along li kethe do labdak kim ranglo stame pini nitum thek ponlong mangke labangso hem kim tame patang thada lapaso theklo lasi dak tibok tirai ke du arat tu lapen managing committee tu pen puthot ni tum han nang pachini ke lapuhan lo ke damtang xcm lo hom sing be alang li labang so do bomusi labang so project bang lo isi ladak bang teacher tum kadu wesame ang tan ben sade so joine si isi teacher honda ke padu thipji si isi hostel ke padui bomasi la so hom bang da ke isi teacher quarter lapen hostel kopi koson bone afan bangke dolang ne bines tame akam ta hem tame tangde dela tung ka matha pen rat ka matha ateng bulute akimang tame labangso ha walom ke pachali labangso ka improve ji ke pat theki fan bulute labangso sa kimang si ki claim lopo labangsi lasdak hostel tanglo lapen teacher quarter dolo boti teacher mdopo hostel dolote student dibok therem tame ke pak haluwing nang dolong po lapen kachali abar saita mi muchot po masih labang sobham te kipat tang sing milo kipat tang te ali longun po tibok rem ta po siniling matha pon lapen patang phan sinili chuning ri pon lo je labang so hostel lapen la teacher staff labang so ahem puthot non akimi kang ni Karbi Anglong Autonomous Council Education IM Jogot Singh ti alangli methang homosti malo lapen methang arong amarlo nasi alangli puthot la hai hui ka to kabi kelang chari pon pen kikim kirang po he phangsi dagara tum chuning ri Camera person Bisnulek Thiakera pen Bukajan penili anantera অঞ্চলটো ভ্ৰমণৰ বাবে যোৱা সাংবাদিক দলটোৰ আগত ৰাইজে এইদৰে অনুৰোধ কৰি জনোৱাৰ লগতে কাৰ্বি সাহিত্য শাখিত পৰিষদৰ CM তুলিৰাম ৰংহাঙৰ নেতৃত্বাধীন বিজেপি শাসকীয় দলত নতুনকৈ শিক্ষা বিভাগৰ দায়িত্ব চম্জি লোৱা EM জগত সিং ইংটিলৈ বিশেষভাৱে আশাবাদী ৰাইজে নিজৰ সমষ্টি এলেকাটোৰ উন্নয়নৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰাৰ বাবে টানি অনুৰোধ জনাই বালিপথাৰ ৰাইজে। বুকাজানৰ পৰা আনন্দেৰাঙৰ ৰিপৰ্ট কাট নিউজ। বয়োজ্যেষ্ঠ চহৰবাসীৰ অতি চিনাকি নাম চৰচৰি নয়। ফেচবুক ইণ্টাৰনেট আদি সদ্যাব্যস্ত নৱপ্ৰজন্মই কিজানি এই নাম কেতিয়াবা শুনিছেনে শুনা নাই, কিন্তু ডিফু কলেজৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা পুৰণি চহৰবাসীৰ একালৰ অতি চিনাকি আৰু জনপ্ৰিয় বনভোজস্থলী বুলি ক'লেই ঠাউকতে মানসপটত ভাসবৰ হৈ উঠা মনোমোহা আৰু স্বৰ্গীয় প্ৰতিচ্ছবিটোৰ নামেই হ'ল চৰচৰি নয়। কিন্তু দুৰ্ভাগ্যজনকভাৱে পৰিষদৰ শাসকীয় দলৰ চৰম উদাসীনতাত অথবা ৰাজনৈতিক লাভালাভৰ বাবে এই মনোমোহা বনভোজস্থলী পৰিণত হৈছে সন্দেহযুক্ত অবৈধ বেদখলকাৰীৰ আবাসভূমি। ডিফু চহৰৰ পৰা প্ৰায় 3 কিলোমিটাৰ নিলগৰ এয়া যেন মনোমোহা বিশাল সেউজীয়া প্ৰাকৃতিক উদ্যান। ইয়াৰ মাজেৰে হিল্লুল তুলি দুয়োপাৰৰ কঠিন শিলৰ বুকুৱেদি বৈ আহিছে বেগৱতী পাহাৰী চৰচৰি নৈ। নিচেই কাষলৈ যোৱাৰ প্ৰয়োজন নাই, দূৰৰ পৰা শুনা যায় নৈখনৰ অমীয়া গীতৰ সুৰ। নয়নাভিৰাম এই দৃশ্য কোনো অমৰ কবি বা গীতকাৰৰ মনৰ কল্পনাৰ দৰে, কিন্তু সম্প্ৰতি এয়া আমাৰ সকলোৰে বেয়া সপোন যেন হৈ পৰিছে। কাৰণ এই সুন্দৰ চৰচৰি নৈৰ পাৰত কোনো কবি বা গীতকাৰ নতুবা সপোনৰ উমলিবলৈ কেতিয়াবাই এৰি দিছে। সপোনৰ অৱশেষত চঞ্চল ছাত্ৰ-ছাত্ৰীয়ে বনভোজৰ বাবে অহাৰ চলেৰে নাহে প্ৰকৃতিৰ সৌন্দৰ্য পান কৰিবলৈ। কাৰ্বি সাহিত্য শাখিত পৰিষদৰ অধীনস্থ জিলা পৰ্যটন বিভাগে ইচ্ছা কৰা হলে সুন্দৰকৈ বনভোজস্থলী নিৰ্মাণ কৰি যথেষ্ট ৰাজহ সংগ্ৰহৰ পথ প্ৰশস্ত কৰিব পাৰিলেহেঁতেন, কিন্তু অনবৰতে ৰাজনৈতিক ক্ষমতা স্বজন তোষণ তথা লুণ্ঠনত মগন পৰিষদৰ শাসকীয় দলৰ বাবে এনে কথা ভাবিবলৈ আহৰিয়ে বা আছে ক'ত।
পৰিষদ চৰকাৰৰ উদাসীনতাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰা সন্দেহযুক্ত অবৈধ বেদখলকাৰী হাতত এই সুন্দৰ স্থান বিগত কেইবা বছৰ আগতে উগ্ৰবাদৰ সন্ত্ৰাসৰ বাবে প্ৰায় পাণ্ডৱ বিবৰ্জিত অঞ্চল হৈ পৰিছিল ইয় সঁচা এতিয়া জিলা প্ৰশাসনৰ নাকৰ আগতে গজালি মেলি আবাসস্থল কৰি লৈছে একাংশ সন্দেহযুক্ত অবৈধ বেদখলকাৰীয়ে ৰাজনৈতিক মেৰ পিছলৈ নগৈ প্ৰকৃতি আৰু পৰিৱেশৰ সুৰক্ষাৰ স্বাৰ্থত এই বেদখলকাৰীসকলৰ উচ্ছেদৰ বাবে জিলা প্ৰশাসন বা কাৰ্বি পৰিষদৰ শাসক গোষ্ঠীয়ে কেতিয়াবা ভাবিবনে Dipurong sa pipeng kece koinot sorsuri eroi long sitame ilitum lang meme jui meme alang sun la son ilitum do nasi ilitum ki ongtung arada tungke lang roi ke lang ji lang chindu mate ke phamo opportunity de bolote ilitum dipupen heloving kilometer in koi so se siluni silpheta la toka la son si ilitum la dam dam wa phi sitame bini dat dipu pen ti bok het sorsuri aroi long sitame ilitum la son dak thak alang roi mate la son dak thak ar long ilitum thek polom ji la bangso sorsuri aroi long ke dam tang ningkan kep aprang ke ongtung riso ijang atung ladak methang kijui lang nang chingdu aphat la son si wang bom lo hala bangso hut pen non ladak kat biang long autonomous council tourism department a hin pen la bangso dim long kijui kelang adim jongsi semarpon posonte ilitum pini dipuara ra tuma kelo kitamji alama matsi avedeji nasi kewang jiarni la bangso sorsuri aroi long tourism department a hin pen kijui kelang adim semarpon posonte department a hin sitame isi ke mesen ang teknologi la pen revenue sitame alang la bangso department pen long poji province sitame ke ongdung ading kan pen la bangso dim long ke semarpon pe jok pini la bangso aroi arai rai ke ongdung ke che so tu mane kapre ka dim ke bang a khe atum la dak aroi roi long cherai pon chelai a hem ke do cherai pon elo nasi non camera person Stefan Teron pen la bangso la pu ke cherai a keep a hem along ke pat bang pon ji apan se alang li hin pe chuni ri long la lang roi rai ke ongdung a dim long ke hem sitame cherai pon lo nasi la bangso a hem along department pe report ra athe lang roi rai ke hem do long le lang roi pu hem ki long le la ton ki ke ongdung a ri pe sitame sarkar pe paklang pon bom lo sitame Pini, la bangso sorsuri rai lo. Ke ongdung, apre ka tumpen ke ba atum, pada hem na chikin pon lo. Nasi, la bangso sorsuri roi, kilang mesen adim long stame. Ilitum, ke bang ziarni tourism department pen lada kizui kilang adim semar pon tusonde. Ilitum, mesen ang hek la pen tebok terai, ipulong sa tipen ke do atum dak nang chui long ji. La pen ke tourism department adim stame, alang tum revenue stame long poji. Camera person Stefan Teron pen deliver this on Card News. আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্চয়িতাই কাৰ্ড নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ